हेलो एभ्रिवान मोर यूट्यूब चेनेल मेघाली ब्लग्सলৈ সকলোকে ওয়েলকাম জনাইছোঁ। আজি মই আকৌ এটা নতুন ৰেচিপি লৈ আহিছোঁ, কলডিল মচুৰ দালিৰ ৰেচিপি। মচুৰ দালি বনাম। প্ৰথমতে মই আলুখিনি ধুই ভালকৈ কাটি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু পেষ্ট কৰিছোঁ আৰু মচুৰ দালিখিনি আধা ঘণ্টামান তিয়াই থৈ ভালকৈ ধুই থৈছোঁ। তাৰপিছতে কলডিলখিনি ভালকৈ কাটি নিমখেৰে মুঠি থৈছোঁ। আধা ঘণ্টামান মই ঢাকন লগাই মুঠি থৈছোঁ। তাৰপিছত কেৰাহীখন পাতি তেল গৰম হোৱাৰ পিছত মই পাঁচফোৰণ দিছোঁ। তাৰপিছতে এখিলা তেজপাত দি পিঁয়াজখিনি মই এড কৰিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি লৈছোঁ। এয়া চাব। তাৰপিছতে মই আদা নহৰু পেষ্ট কৰি থৈছিলোঁ এড কৰিছোঁ। অকণমান চেনি দিছোঁ। চেনি দি পেলাই ভালকৈ লৰাইছোঁ। পূৰা ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। তাৰপিছত আলুখিনি এড কৰিছোঁ। আলুখিনি ভালকৈ ভাজি লৈছোঁ, কাঢ়া হোৱালৈকে ভাজি লৈছোঁ। তাৰপিছত নিমখ এড কৰিছোঁ। মই মুঠি দিওঁতে নিমখ এড কৰিছিলোঁ, সেইকাৰণে অকণমান ইয়াতে অলপে দিছোঁ। হালধি দিছোঁ। তাৰপিছত মচুৰ দালিখিনি এড কৰিছোঁ। মচুৰ দালিখিনি গোটেই মিক্স কৰি ভালকৈ ফ্ৰাই কৰি ল'ম। ঢাকনি লগাই দিছোঁ। ফুল চিমত দিছিলোঁ, ভালকৈ ফ্ৰাই হৈ গৈছে। এতিয়া মই এড কৰিম কাটি থোৱা কলডিলখিনি। এইখিনি ভালকৈ লৰাই ভালদৰে ভাজি ল'ম। লৰাই ভালকৈ মিক্স কৰি ভালদৰে ভাজি ল'ম। আপোনালোকে এনেকৈ ভাজিব। গোটেইখিনি মই মিক্স কৰি লৈছোঁ। তাৰপিছতে অকণমান মই জিৰা গুড়ি আৰু ধনিয়া গুড়ি এড কৰিছোঁ। ঢাকনি লগাই দিছোঁ। ফুল চিমত দিছিলোঁ। এয়া চাওক, ভালকৈ ভজা গৈছে। তাৰপিছতে 2 কাপ মই পানী এড কৰিছোঁ। আপোনালোকে ইয়াতকৈ কমো এড কৰিব পাৰে, বেছিও এড কৰিব পাৰে। মই 2 কাপ দিছোঁ। তাৰপিছতে ফুল চিমত দি ভালকৈ পানীখিনি নোহোৱা হ'বলৈ দিছোঁ। তাৰপিছত গৰম মছলা এড কৰিছোঁ। পানীখিনি নোহোৱা হৈ গৈছে। এয়া চাওক, মোৰ কলডিলৰ চিম্পুল ৰেচিপি। সকলোৱে জনাবচোন কেনেকুৱা পালে মোৰ ৰেচিপিটো, আৰু মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আজিলৈ বাই। থেংক ইউ ফৰ ৱাচিং।